আজি আমি আলোচনা কৰিম আমাৰ হেকেটি আহে কিয়। কেতিয়াবা আপোনাৰ মনত এনেকুৱা প্ৰশ্ন আহিছে নে যে আমাৰ হেকেটি আহে কিয়? এই হেকেটিৰ হিষ্ট্ৰী কেনেকৈ হয়? যদি আপোনাৰ মনত কেতিয়াবা এনেকুৱা প্ৰশ্ন আহিছে তেন্তে এই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। কিয়নো আমি এই ভিডিঅ'ত আলোচনা কৰিম যে আমাৰ হেকেটি আহে কিয় আৰু এই হেকেটিৰ হিষ্ট্ৰী কেনেকৈ হয়। আৰু যদি আপোনাৰ হেকেটি এটা সমস্যা হৈ থাকে বা বেমাৰ হৈ থাকে, এই বেমাৰৰ পৰা আপুনি কেনেকৈ উপকৃত হ'ব বা এই বেমাৰ কেনেকৈ আপোনাৰ পৰা আঁতৰাব পাৰিব তাৰ বিষয়ে আলোচনা কৰিম। আৰু এই পদ্ধতিত থাকিব আয়ুৰ্বেদিক আৰু হোমিওপেথিক। তেন্তে আহক আমি ভিডিঅ'টোৰ মূল কথালৈ যাওঁ যে আমাৰ হেকেটি আহে কিয়। আমাৰ শৰীৰত বহু সময়ত বহুতো স্বয়ংক্ৰিয় কাৰ্য সমাধা কৰে। শৰীৰৰে যিকোনো স্নায়ৱিক উত্তেজনাৰ বাবে একোটা স্বয়ংক্ৰিয় কাৰ্য সমাধা কৰে। যেতিয়া খাদ্য খাওঁ তেতিয়া এই খাদ্যনলীৰ সলনি শ্বাসনলীত সোমোৱাবৰ উপক্ৰমো কেতিয়াবা হ'ব পাৰে। এনে ঘটনাক বাধা দিবলৈ স্নায়ুসমূহে স্বয়ংক্ৰিয় কাৰ্য সমাধা কৰে। এনে স্বয়ংক্ৰিয় কাৰ্যবোৰ হ'ল যে খোৱাৰ সময়ত হোৱা চৰচৰণি শব্দ, হাঁচি অহা, কাহ অহা, বমি হোৱা, হেকেটি অহা। হেকেটি সাধাৰণতে খুব তৰল বা বেছি গৰম বস্তু অথবা বেছি জ্বলা বস্তু খোৱাৰ ফলত খাদ্যনলীত হোৱা উত্তেজনাৰ স্বয়ংক্ৰিয় কাৰ্য, যাৰ ফলত পাকস্থলীত জমা হোৱা গেছে আহি বাৰে বাৰে মধ্যস্থতাত খুন্দা মাৰে। মধ্যস্থতাই পাকস্থলী আৰু বুকুৰ অংগসমূহক সদায় পৃথক কৰি ৰাখে। যেতিয়া মধ্যস্থতাই চেপা খাই টান হৈ হাঁওফাঁওক বায়ু টানি সুমুৱাই নিয়াত সহায় কৰে, তেতিয়া বায়ু হাঁওফাঁওত সোমাব নোৱাৰিলে আমি খুন্দা খোৱা যেন অনুভৱ কৰোঁ। গতিকে হেকেটি হ'ল শৰীৰৰ পাকস্থলী নামৰ অংগৰ পৰা গেছ বা খাদ্য বস্তু মুখেৰে উলিয়াই দিবৰ বাবে কৰা এটা চেষ্টা, য'ত মধ্যস্থতাই উত্তেজনা অনুভৱ কৰি হাঁওফাঁওৰ বায়ু প্ৰৱেশ প্ৰস্থান কৰা নলিকাত হেঁচা প্ৰয়োগ কৰে। এই হেঁচাৰ ফলত হঠাৎ হোৱা বিশেষ ধৰণৰ শব্দকে হেকেটি বুলি কোৱা হয়। মধ্যস্থতাৰ সংকোচনৰ বাবে হেকেটি শব্দৰ সৃষ্টি হয়। তেন্তে আহক এতিয়া আমি আলোচনা কৰিম যে যদি আপোনাৰ হেকেটি এটা সমস্যা বা বেমাৰ হৈ থাকে, ইয়াক আমি কেনেকৈ বন্ধ কৰিব পাৰোঁ বা এই বেমাৰৰ পৰা আমি কেনেকৈ উপকৃত হ'ব পাৰোঁ তাৰ বিষয়ে আলোচনা কৰোঁ। যেতিয়া আপোনাৰ হেকেটি আহিছে তেতিয়া আপুনি কি কৰিব? 2 চামুচ পিঁয়াজৰ ৰস লগে লগে খাই দিয়ক। চাব 2 পৰা 3 মিনিটৰ ভিতৰত আপোনাৰ হেকেটি অহা বন্ধ হৈ যাব। তাৰ পিছত যদি আপুনি কোনো আকস্মিক ঘটনাৰ কথা শুনে তেতিয়াও চাব আপোনাৰ হেকেটি বন্ধ হৈ যাব। তাৰ পিছত আপোনাৰ যদি হেকেটি আহি থাকে তেন্তে কি কৰিব? অলপ সময়ত আপুনি শ্বাসটো অলপ বন্ধ কৰি ৰাখিব, চাব আপোনাৰ হেকেটি অহা বন্ধ হৈ যাব। যদি কোনো দুৰ্ঘটনাৰ কথা শুনে তেতিয়াও আপোনাৰ হেকেটি অহা বন্ধ হৈ যাব। কিছুমানৰ আকৌ এই হেকেটি অহাটো বন্ধ নহয়, কিয়নো তাৰ পেটত অতিমাত্ৰা গেছ থাকে। তাৰ ফলত 2 দিন 3 দিনলৈকে এই হেকেটি আহি থাকে আৰু যেতিয়ালৈকে কোনো উচ্চমান ডক্তৰৰ ওচৰত নাযায় তেতিয়ালৈকে এই হেকেটি অহা বন্ধ নহয়। যদি এনেকুৱা সমস্যাত আপুনি ভুগি আছে তেন্তে আপুনি কি কৰিব? ৰাভালকেম DSR এটা কেপচুল, এই কেপচুলটো আপুনি খাই দিব। কেতিয়া খাব এই কেপচুলটো? যদি আপোনাৰ হেকেটি আহিছে তেতিয়াই আপুনি এটা ৰাভালকেম DSR এটা কেপচুল খাই দিয়ক। আৰু পৰৱৰ্তী সময়ত প্ৰতিদিন ৰাতিপুৱা যেতিয়া আপুনি খালী পেটত থাকিব তেতিয়া এটাকৈ ৰাভালকেম DSR এটাকৈ কেপচুল খাই দিব। এনেকৈ আপুনি 1 মাহমান খাই দিয়ক, চাব আপোনাৰ এই সমস্যাটো আৰু নাথাকে। এই সমস্যাটো আপোনাৰ সমাধান হৈ যাব। যিটো আপোনাৰ সমস্যাটো আপোনাৰ বেমাৰ এই হেকেটিটো আৰু নাথাকে। কিয়নো এই হেকেটি আহে গেছ বেছি হ'লে, অতিমাত্ৰা যেতিয়া গেছ হ'ব তেতিয়াহে আপোনাৰ হেকেটিটো আহি যাব। পৰৱৰ্তী সময়ত আমাৰ ভিডিঅ' চাবলৈ নিশ্চয় আমাক ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ফেচবুকৰ পৰা চালে নিশ্চয় আমাক ফলো কৰি ৰাখিব।